Hello guys, মোৰ YouTube চেনেল আৰবি দৰ্শনলৈ আপোনালোকক স্বাগতম জনাইছো। সো এই কাপোৰযোৰ মই কৰিছো গুজৰাটী ষ্টিচ দি। সো ফাৰ্ষ্ট বলক কেনেকেনো গুজৰাটী ষ্টিচটো কৰে হেতু শিকি লওঁ। সো ফাৰ্ষ্ট মই আপোনালোকক আঁকিব শিকাই আছো। আঁকিব মানে নেক্সট ভিডিঅ'টোত মই কেনেকে মানে যিকোনো আপোনালোকে গুজৰাটী ষ্টিচ আঁকিব পাৰে হেতু শিকাই দিম। এইটো ভিডিঅ'ত বাস এইটো ডিজাইনৰ কাৰণে শিকাইছো। মই যেনেকৈ আঁকিছোঁ তেনেকৈ আপোনালোকে আঁকি ল'ব। এনেকৈ বক্সকৈ আঁকিব। ফাৰ্ষ্ট মই 3টা বক্স এনেকৈ আঁকি লৈছোঁ। তাৰপিছত বাকি দুটা বক্সো আঁকি ল'ম। আচলতে আপোনালোকে মানে গুগলত যিকোনো মানে গুগলত চাৰ্চ মাৰিলেই গুজৰাটী ষ্টিচ বুলি এই বেসিক ডিজাইনটো আহি যাব। আপোনালোকে তাৰ পৰাও চাই আঁকিব পাৰে। আৰু নেক্সট ভিডিঅ'টোত বাৰু মই কেনেকৈ যিকোনো ডিজাইনৰ গুজৰাটী ষ্টিচ কেনেকৈ আঁকে সেইটো বাৰু শিকাই দিম। আৰু এইটো মই অলপ ডাঙৰকৈ আঁকিছোঁ মানে আপোনালোকে যাতে বুজাত ইজি হয় সেইকাৰণে ডাঙৰকৈ আঁকিছোঁ। ইমান ডাঙৰকৈ আপোনালোকে নাকিব মানে নহ'লে ডিজাইনটো ভাল নেদেখি মানে আপোনালোকে সৰুকৈ আঁকিব ট্ৰাই কৰিব। সো মই ইয়াৰ পৰা ষ্টাৰ্ট কৰিম, আপোনালোকে চাই যাব। সো মই ইয়াত যদি 1 দিওঁ আপোনালোকে চাব, ইয়াৰ পৰা ষ্টাৰ্ট কৰিম 1, ইয়াৰ পৰা এইটোৰ পৰা ষ্টাৰ্ট কৰিম ন, এইটোৰ পৰা আপোনালোকে অকণমান এনেকৈ আগুৱাই দিব। তেতিয়া মানে ফাৰ্ষ্ট টাইম কাৰণে এনেকৈ আগুৱাই দিব, পিছত নিদিলেও হ'ব। এই কৰ্নাৰবোৰ আগুৱাই দিব। এইটো এটা কৰ্নাৰ ন, ইয়াতো এনেকৈ আগুৱাই দিব। এই চিনডাল এনেকৈ আগুৱাই দিব। তাৰপিছত এইটো এটা কৰ্নাৰ, তো ইয়াতো এইডাল মই অকণমান আগুৱাই দিম, এইডাল অকণমান আগুৱাই দিম। আপোনালোকৰ বুজিবলৈ সহজ হ'বলৈ, বুজাত যাতে সহজ হয় সেইকাৰণে আগুৱাই দি আছোঁ। নহ'লে মানে পিছত আপোনালোকে আগুৱাই নিদিব এনেকৈ, নহ'লে বেয়া দেখিব মানে ফুলটো মানে পেনৰ কালাৰটো উঠি গ'লে বেয়া দেখি ন। চ' তাৰপিছত এইটো এটা কৰ্নাৰ, চ' এইডাল অকণমান আগুৱাই দিম আৰু এইডালো অকণমান আগুৱাই দিম এনেকৈ। এইটো এটা কৰ্নাৰ, এইডাল আগুৱাই দিম, এইডাল চিধা অকণমান আগুৱাই দিব, এইডালো চিধা অকণমান আগুৱাই দিব। একেবাৰে মানে বুজিবলৈহে এনেকৈ দি আছোঁ, নহ'লে নিদিব এনেকৈ। তাৰপিছত এইটো এটা, এই 3টা কৰ্নাৰ ন, এই চুকবোৰ মানে য'ত চুকবোৰ আছে মানে কৰ্নাৰবোৰ আছে, কৰ্নাৰবোৰত আগুৱাই দিম। এইটো বক্সত এই 3টা কৰ্নাৰ আছে, তো এইডাল চিধা এনেকৈ আহিব, তো এইডাল আগুৱাই দিলোঁ, এইডালো অকণমান আগুৱাই দিলোঁ। তাৰপিছত এইটো এটা কৰ্নাৰ, এইটো কৰ্নাৰত এইডাল এনেকৈ চিধা যাব, এইডাল এনেকৈ চিধা যাব। এইটো এটা কৰ্নাৰ, এইডাল এনেকৈ চিধা যাব অকণমান, এইডাল এনেকৈ। এইটো বক্সতো এই 3টা কৰ্নাৰ আছে, এনেকৈ চিধাকৈ, এনেকৈ চিধা, ইয়াৰ পৰা এনেকৈ অকণমান আগুৱাই দিব আৰু এনেকৈ অকণমান আগুৱাই দিব, ইয়াৰ পৰাও তেনেকৈ, ঠিক তেনেকৈ। চ' মই যিহেতু এইটোৰ পৰা ষ্টাৰ্ট কৰিম, তো এইটোৰ পৰা চিধা কোনডাল গৈছে, এইডাল গৈছে ন, চ' এইডাল চিধা গৈছে ন, এইডাল 2 হ'ব মোৰ, এইডালৰ ওচৰডালে 3। আৰু এইডাল ক'ত চিধা আহিছে কওকচোন, ইয়াৰ পৰা চিধা আহি ক'ত খতম হৈছে, ইয়াত, তো এইটো হ'ব মোৰ 4, আৰু 4ৰ ওচৰটো 5, এইটো 5। ইয়াৰ পৰা এইডাল চিধা আহিছে এনেকৈ, তো এইটো 6, আৰু 6ৰ পৰা ইয়াত এইটো 7, 7ৰ পৰা এইডাল ক'ত চিধা গৈছে চাওকচোন, এনেকৈ চিধা গৈছে, তো এইটো 8, আৰু এইটোৰ ওচৰতে এইটো 9। এতিয়া 9ৰ পৰা ক'ত চিধা হৈছে চাওকচোন, এই ইয়ালৈ চিধা হৈছে দেখিছেনে এইডাল, তো এইটো 10, এইটো ইয়াৰ ওচৰটোৱে 11, 11ৰ পৰা ক'ত চিধা আহিছে ইয়াত, তো এইটো 12, আৰু ইয়াৰ ওচৰটো এইটো 13, 13ৰ পৰা এইটো আহিছে চিধা এনেকৈ, তো এইটো হ'ব 14, আৰু এইটো ওচৰটো 15, 15ৰ পৰা চিধা গৈছে ইয়ালৈ দেখিছেনে, এইডাল চিধা এনেকৈ ইয়ালৈ গৈছে, তো এইটো হ'ব 16, এইটো 17, 17ৰ পৰা এইটো আহিছে, এইডাল চিধা আহিছে, এইটো 18, এইটো 19, 19ৰ পৰা চিধা আহিছে এইটো 20, 20 ওচৰটো 21, 21ৰ পৰা চিধা গৈছে এইডাল চিধা, 22, 22ৰ ওচৰটো 23, 23ৰ পৰা চিধা 24। চ' এনেকৈ এইবোৰ আচলতে বাকী পিছত মানে আপোনালোকে আঁকি নল'লেও হ'ব, মানে এবাৰ দুবাৰ কৰাৰ পিছত নিজেই বুজি পাব। কিন্তু ফাৰ্ষ্ট কাৰণে মই এনেকৈ আঁকি দেখাই দিছোঁ আপোনালোকৰ যাতে ইজি হয়। তো আমি চাবচোন, চ' এতিয়া মই ইয়াৰ এংকৰ গুলি লৈ লৈছোঁ,
আৰু বেজি আপোনালোকে যিকোনো বেজিয়ে ল'ব পাৰে সো মই দেখাই দিছোঁ ৰ'ব সো ফাৰ্ষ্ট মই চাব ফাৰ্ষ্ট মই 1 উলিয়াই ল'ম ঠিক আছে 1 উলিয়াই ল'ম ঠিক আছে এইডাল এতিয়া 2 বাৰু বাদ দিয়ক এইডাল চাবচোন এইডাল সিধা ক'লে গৈছে এনেকৈ সিধা হ'ব ন এনেকৈতো নহয় এনেকৈও নহয় তো এনেকৈ সিধা হ'ব ন চাওকচোন তো 2 গৈছে দেখিছেনে 2টো নাথাকিলেও মানে আপোনালোকে কিটো চাব ইয়াৰ পৰা উলিয়াই এনেকৈ সিধা ক'লে গৈছে এইডাল ইয়াত খতম হৈছে সিধা তো ইয়াত আমি সোমাই দিম এইটো বেজিটো ইয়াত সোমায়ে ইয়াৰ ওচৰৰে যিটো থাকে মানে হেতুৰ পৰা ওলাও আচলতে আমি সো ইয়াত সোমাইছো ন আমি তো ইয়াৰ ওচৰতে এইটো আছে ন তো ইয়াৰ পৰা উলিয়াম বেজিটো সো এইটো ইয়াৰ পৰা উলিয়াই দিলোঁ এতিয়া চাওক এইডাল সূতা এইফালেতো সিধা নাযায় ন সিধা কোনফালে আহিছে কওকচোন ইয়াৰ পৰা একদম ইয়ালে আপোনালোকে দেখিছে ইয়াত মাজত কতো ৰোৱা নাই ন মানে য'ত খতম হয় আৰু আঁচডাল তালৈকে লৈ আহিব সো ইয়ালে তো এইটো 4 দেখিছেনে এইডাল সিধা ইয়ালে আহিছে ইয়ালেতো নাযায় ইয়ালে মানে সিধা য'ত আহে মানে ইয়াৰ পৰা ওলোৱাৰ পিছত সিধা য'ত আহে তাত এইটো হৈ গ'ল সো এইটো 4 এতিয়া মই কৈছে য'ত সোমাও তাৰ ওচৰৰ ঘৰটোৰে ওলাব লাগে আমি মানে এই কৰ্নাৰটোত আহিছো ন আমি এতিয়া ইয়াৰ পৰা এইটো কৰ্নাৰত আহিছো ইয়াত সোমাইছো যেটো এইটো সাইডৰে আমি ওলাম ঠিক আছে সো এইটো সাইড দি ওলাই ললো এতিয়া এইডাল চাওকচোন এইডাল কোনফালে আহিছে এইফালে আহিছে ন ইফালেতো চিন নাই আৰু তো ইয়াৰ পৰা ইয়াত খতম হৈছে না ইয়াত খতম নহয় কিন্তু চাব ইয়াত খতম হৈছে তো 6ত এইডাল হৈ গ'ল এতিয়া মই বাৰ কৈছো কি যিটো কৰ্নাৰত খতম হয় মানে এইটো এটা কোণ ন এইটো কোণত খতম হৈছে তো ইয়াত সোমাইছো তাৰ ওচৰৰে আমি ওলাব লাগিব তো ইয়াত সোমাই ইয়াৰ ওচৰৰে আমি এইটো 7টো যে আছে তাৰ পৰা ওলাই দিম এতিয়া এইডাল সিধা ক'ত যাব চাওকচোন এইফালে যাব দেখিছেনে আৰু এইডাল গৈছে ইয়ালে এই চিনডাল গৈছে ইয়ালে তো ইয়াত সোমাই দিম আৰু এইটো কৰ্নাৰত ইয়াত সোমালে এইফালেৰে ওলাব লাগিব হয়নে আমি এইটো সোমাইছো যেটো এইটো কৰ্নাৰত দুডালে চিন আছে এডাললে সোমালে এইডালেৰে ওলাব লাগিব সো এইডাল সোমাই দিলো আৰু এই এইফালেৰে আমি ওলাই লম এতিয়া চাব এইডাল সিধা কোন ফালে গৈছে কওকচোন এইডাল এতিয়া এইফালে সিধা ইয়াত খতম হৈছে তো আমি তালৈ এইডাল ৰছী তালৈকে লৈ যাম ঠিক আছে এতিয়া ইয়াত এটা কথা আছে ইয়াত আপোনালোকে মন দি শুনিব মানে এইডাল চাওকচোন এডাল দুডাল এই দুডাল ৰছী এতিয়া পাৰ হৈ যাব ন দেখিছেনে এতিয়া এইডাল ৰছী এইডাল সূতাডাল এই দুইডাল সূতাই পাৰ হৈ যাব তো এডালৰ যদি ওপৰেৰে লৈ যায় নেক্সট ডালৰ আপুনি তলেৰে লৈ যাব লাগিব তো ফাৰ্স্ট ডালৰ সদায় ওপৰেৰে যায় তো ফাৰ্স্ট ডালৰ ওপৰেৰে গ'ল ন সো নেক্সট ডালত কি কৰিম আমি তলেৰে সোমাই দিম ঠিক আছে মনত ৰাখিব যেতিয়াই দুডাল থাকিব এতিয়ালে কতটো আমাৰ দুডাল পাৰ হোৱা নাছিলে সবতে এডাল আছিলে যেতিয়াই দুডাল থাকিব এডালৰ ওপৰেৰে এডালৰ তলেৰে তো ফাৰ্স্ট ডালৰ ওপৰেৰে নিম সেকেন্ড ডালৰ তলেৰে এইটো আপুনি নিজে গম পাব মানে যেতিয়া আকি ল'ব তেতিয়া কোলে যাব লাগে মানে নিজে গম পাব ৰছীডাল কোলে নিব লাগে সো চাওকচোন এইডালৰ মই তলেৰে আনিছো আনি কোট খতম কৰিম এইডাল কোট খতম হৈছে ইয়াৰ পৰা গৈ ইয়াত খতম হৈছে হয়নে তো ইয়াত খতম কৰিম এতিয়া এইটো কোণত ইয়াৰ ওচৰত এইটো আছে ইয়াৰে সোমাই ইয়াৰে ওলাই দিম এইটোৰে সোমাই এইটোৰে ওলাই আনিম আমি সো ইয়াত সোমাই দিলো তাৰ পিছত ইয়াৰে এইটোৰে ওলাই আহিলো এতিয়া আৰু ইয়াত যেহেতু দুডালৰ ওপৰেৰে নাহে মোৰ সূতাডাল তো আমি চাব নালাগে ওপৰেৰে নে তলেৰে তো এইডাল আহি ক'ত খতম হ'ব কওকচোন এইফালেতো নাযায় আৰু এইডাল ইয়ালে আছে তো এইডাল ইয়াত সোমাই দিম সো এইটো কৰ্নাৰত এই দুটা আছে ইয়াৰ এইটোৰে সোমালে এইটোৰে ওলাম আমি এইডাল য'ত সিধা আহি য'ত সোমাই য'ত এণ্ড হয় মানে য'ত খতম হয় এইটোৰে সোমাই দিম আৰু তাৰ ওচৰৰ এইটোৰে ওলাই আনিম এতিয়া এইডাল কোনফালে গৈছে সিধা ইয়ালে আহিছে দেখিছেনে এইটোলে সিধা আহিছে এনেকৈ সো এই ইয়াত খতম হৈছে ইয়াত সোমাই দিম ইয়াৰ ওচৰৰ কোনটো এইটো হয়নে ইয়াৰ ওচৰত এইডাল সিধা আহিছে ইয়াৰ ওচৰৰ এইটো
সো এইটোৰে ওলাই দিম এতিয়া আকৌ সেই সেম আগৰ নিচিনা ইয়াত দুডাল পাৰ হ'ব লাগিব এইডাল কলে যাব ইয়ালে যাব আৰু আহুতে এইডাল দুডাল পাৰ হ'ব লাগিব সো ফাৰ্স্ট ডালত যেহেতু ওপৰে আহিব নেক্সট ডালৰ আমি তলেৰে লৈ যাম সো নি কোত খতম হ'ব এই ইয়াত খতম হ'ব দেখিছে না এইডাল সিধা কলে গৈছে ইয়ালে তো এইটো ইয়াত খতম বা আপুনি আপোনালোকে যদি একদম ফাৰ্স্ট তেতিয়া মানে 1 পৰা 2 থুমাই 3 ৰে ওলাই এনেকেও কৰিব পাৰে তো ইয়াত 15ত আছিল তো মই 16 লৈ গলো তো 16ত থুমাই দিলো এতিয়া আপোনালোকে এটা বস্তু মন কৰিছে নে এইডাল মই তলেৰে আনিছিলো ন ইয়াত চাওকচোন এইডালৰ ওপৰে গৈছে এইডালৰ তলেৰে গৈছে হৈ গল এইডালৰ ওপৰে কাৰণে এইডালৰ তলেৰে ঘুমাই আনিছো ইয়াত সো এইটো কৰ্নাৰ দুটা আছে এই দুটা সো এইটোৰে যেহেতু ঘুমাইছো এইটোৰে আমি উলাই দিব লাগিব ৰছিডাল সো উলালো এতিয়া এইডাল ৰছি কোনফালে এইবাৰ এইডাল ফুটাডাল কোনফালে গৈছে এইফালে সিধা হৈছে দেখিছে এইফালে তো নাহে এইটো ইম্পসিবল হয় তো এইডাল কলে গৈছে ইয়াত খতম হৈছে সো এইডাল ইয়ালে লৈ যাব এইটো 17ত উলিয়াইছিলো 18ত তেনেকৈ ভাবিব পাৰে ফাৰ্স্ট যদি আপোনালোকে মানে যদি টান পায় নহলে এইডাল চাব এইডাল সিধা কলে গৈছে ইয়ালে গৈছে দেখিছে নে এইডাল খতম হৈছে ইয়াত তো এইটোৰে হুমাম আৰু এইটোৰ ওচৰত আছে এইটো কৰ্নাৰৰ দুটা আছে দুটাত মানে এইটো কৰ্নাৰ সব কৰ্নাৰতে দুটা আছিলে ন সো এইটোৰে হুমাইছো আৰু এই 19 এইটোৰে উলাই দিছো এই সব এইডাল কোনফালে সিধা আহিছে এইডাল সিধা ইয়ালে আহিছে দেখিছে নে সিধা ইয়ালে আহিছে তো এইটো কোট খতম হৈছে এইখিনিত তো এইটোৰে হুমাই এইটোৰে উলাব লাগিব কাৰণ এইটো কৰ্নাৰত এই দুটা আছে এইটোৰে হুমালে তাৰ ওচৰটোৰে উলাম আমি একেবাৰে ওচৰত যেটো থাকে তো এইটো উলাই দিলো আমি ইয়াৰ পৰা এতিয়া চাব এতিয়া এইডাল কোন বহা মোৰ এই ৰছি বাছিছে সো এতিয়া চাব এতিয়া এইডাল কোনফালে সিধা হৈছে এইফালে না যায় চাওকচোন আপোনালোকে এই ইয়াৰ পৰা ষ্টাৰ্ট হৈ এই ইয়াত খতম হৈছে তো ইয়ালে এতিয়া আকৌ সেই আগৰটো এতিয়া ইয়াত আমি চাওকচোন তিনডাল আছে আমাৰ 1 2 3 সো ফাৰ্স্ট ডালৰ যেহেতু ওপৰৰে যাম এইডালৰ ওপৰৰে যাম ন সো এইডালৰ এই নেক্সট ডালৰ আমি তলফালেৰে যাম ঠিক আছে নেক্সট ডালৰ এইডালৰ যেহেতু তলেৰে গৈছে এইডালৰ ওপৰৰে ৰাহি কোট খতম হ'ব ইয়াত দেখিছে নে এইডাল সিধা আহি ইয়াত খতম হৈছে আৰু ইয়াত খতম হলে ইয়াৰ ওচৰৰ গুণটো এইটো তো এইটোৰে আমি উলাই দিম ইয়াত খতম হৈছে আৰু ইয়াত এইফালেৰে উলাই দিম আৰু এইডাল গৈছে ইয়ালে সো ফাৰ্স্ট ডালৰ হতাই ওপৰে ইয়াতো দুডাল আছে দেখিছে নে ফাৰ্স্ট ডালৰ ওপৰে আৰু নেক্সট ডালৰ তলেৰে ঘুমাই দিম তো এইটো হৈ গল খতম আৰু এইটো যদি আপোনালোকে ভুল কৰে নেক্সট বাৰ আমি যেতিয়া ওপৰে এতিয়া সব মানে আমি ওপৰেৰে হুটাবোৰ মানে পকাই যাই থাকে আপোনালোকে দেখিব ভিডিওটোত কেনেকৈ কৰিছো কিন্তু যদি এইটোত ভুল হৈ যায় আপোনালোকৰ তেতিয়া হলে মানে নেক্সট আপুনি মানে যেতিয়া হুটাবোৰ মানে মানে আপুনি মানে এইটোত ভুল হলে নেক্সট পাৰ্টটো আপোনালোকে কৰিব নোৱাৰিব সো এইখিনিৰে হুমাই দিছিল না মই তো তাৰ ওচৰৰে উলাই আনিম সো এতিয়া চাব এতিয়া সো ফাৰ্স্ট মই ইফালে হুমাই ললো ন সো মই এইটো ঘৰৰ পৰা ষ্টাৰ্ট কৰিম চাবচোন ইফালে হুমাই লৈ এইটো ঘৰৰ পৰা ষ্টাৰ্ট কৰিব এইডালৰ পৰা সো ইয়াতে বাহিৰত আছো ন মই হুমাবলে সদায় এই বক্সটোৰ ভিতৰত হুমাবলে সদায় তলেৰে যাব লাগিব আমি তো এইডাল ৰছিল তলেৰে হুমাই উলাই দিলো ন হুমাই দিলো এতিয়া চাব এতিয়া ইয়াৰ দুটা সাইড আছে এইটো লেফট সাইড এইটো ৰাইট সাইড সদায় বাওফালেৰে মানে লেফট সাইডটোৰে আপোনালোকে উলাব লাগিব এতিয়া হুমালো ন বক্সটোৰ পৰা বাহিৰত সদায় লেফট সাইডৰ পৰা লেফট সাইড দিয়ে উলাব লাগিব ৰাইট সাইড দি আপোনালোকে উলাব নোৱাৰে সো লেফট সাইড দি কেনেকৈ উলাব আপোনালোকে এই যে এইডাল আছে এইখিনিত ইয়াত এটা ঘৰ যেন হ'ব খাট যেন সো এইটোৰে উলাব লাগিব সব মন কৰিব এইটোৰে উলালো ন এতিয়া
ওলাইও দুটা সাইড আছে এইটো রাইট সাইড এইটো লেফট সাইড তো লেফট সাইড দি আমি হুমাম চাব আকৌ এই ঘৰটো হুমাম আমি এই ঘৰটো হুমাবলে সদায় বাৰ কৈছো ঘৰটো হুমাবলে আমি ফাৰ্স্ট ৰছী যিডাল সুতা থাকিব সেইডাল তলেৰে হুমাম আমি সো হুমালো হুমাই দুটা সাইড থাকিব এইটো লেফট সাইড রাইট সাইড এইটো লেফট সাইড সো আমি সদায় লেফট সাইড দি উলাম লেফট সাইড বাওফালেৰে এইটো এইফালে হুমাই দিব তে মাজৰ ঘৰটোত আছো আমি ন তে মাজৰ বক্সটোত আছো সো মাজৰ বক্সটোৰ পৰা আমি এতিয়া আকৌ লেফট এটা ৰাইট সাইড এটা সদায় লেফট সাইড মন ৰাখিব সদায় লেফট মানে বাওফালেৰে সো এই বাওফালেৰে আমি এতিয়া এইটো ঘৰত হুমাম চাবচোন এইটো ঘৰত হুমাম এইটো ঘৰত সদায় ঘৰ এটা হুমাবলে মানে বক্স এটা হুমাবলে তলফালেৰে যাব লাগিব ৰছিডাল সো এইফালে তলফালে হুমাই দিলো এতিয়া চাওকচোন এতিয়া আকৌ দুটা সাইড আছে এইটো হোফাল এইটো বাওফাল সো আমি সদায় কোনফালেৰে উলাম বাওফালেৰে উলাম ঘৰ এটা হুমাৰ পিছত বাওফালেৰে সো চাও বাওফালেৰে এইফালে উলাম ন এইটো দেখিছে যে এইটো খাটেৰে আমি এনেকে লাই দিম এতিয়া উলালো ন উলাই আকৌ বাওফাল এইটো ৰাইট এইটো বাওফাল এইটো হোফাল তো বাওফালেৰে এতিয়া ঘৰটো হুমাম আমি মানে বাওফালেৰে এতিয়া ঘৰটো হুমাবলে সদায় ফাৰ্স্ট যিডাল সুতা থাকে সেইডালৰ তলেৰে হুমাব লাগিব হুমালো হুমাই ইফালে এইটো হোফাল এইটো বাওফালেৰে উলাম আমি এইয়া বাওফালেৰে উলাই এইটো বাওফালৰ এইটোৰে উলাই দিম উলোৱাৰ পিছতে সদায় মনত ৰাখিব এইটো উলালো উলাই আকৌ বাওফালে ন সো এইটো বাওফাল ন এতিয়া এইটো ঘৰত আকৌ হুমাম আমি হুমাবলে সদায় এইটো হুমাবলে সদায় ফাৰ্স্ট সুতাডালৰ তলফালেৰে তো হুমালো ঘৰটোত হুমাই আকৌ বাওফালেৰে নে বক্সটোত হুমোৱাৰ পিছত উলাবলে সদায় বাওফালেৰে উলাব লাগে সো ইয়াৰ কিটো এইটো লেফট সাইড এইটো ৰাইট সাইড সো এইটো লেফট সাইডটোৰে আমি উলাই দিলো উলাই আকৌ বাওফালেৰে না চাব মই টাৰ্ন কৰি দিছো এই বাওফালে এতিয়া মন কৰিবচোন এতিয়া আমি এইডালেৰ হুমাম ন এইডালেৰ হুমাম চাব ইয়াত কেইডাল এতিয়া ৰছী আছে চাওকচোন আমি কেইডাল পাৰ কৰিব লাগিব এডাল দুডাল তিনিডাল চাৰিডাল তো ফাৰ্স্ট ডালৰ তলেৰে সেকেন্ড ডালৰ ওপৰেৰে থাৰ্ড ডালৰ আকৌ তলেৰে চাব ঘৰটোত হুমাবলে ফাৰ্স্ট ডালৰ তলেৰে হুমাই আহিলো এতিয়া সেকেন্ড ডালৰ ওপৰেৰে যাম আমি এই থাৰ্ড ডালৰ আকৌ তলেৰে যাম তলেৰে যাই এইটো এই গোটেই ঘৰটো কমপ্লিট কৰি দিলো দেখিছেনে গোটেই ঘৰটো কমপ্লিট হৈ গ'ল এতিয়া আমি আকৌ মাজৰ বক্সটোত হুমাম এইটো ঘৰ কমপ্লিট হৈ গ'ল ন তো এইটো মাজৰ বক্সটোত হুমাম সো মাজৰ বক্সটোত হুমাবলে চাওকচোন এইফালেৰে উলাইছো ন আমি তো ইয়াৰ বাওফাল কোনটো এইফাল বা মাজৰ বক্সটোত হুমাবলে আৰু বক্সত হুমাবলে সদায় তলফালেৰে হয়নে তলফালেৰে হুমাই দিম হুমাই বক্সত হুমাই উলাবলে কোনফালে বাওফালে সদায় মনত ৰাখিব হুমাবলে সদায় ৰছীডালৰ মানে সুতাডালৰ তলেৰে হুমাব লাগিব আমি আৰু উলাউতে আমি বাওফালেৰে সো বাওফালে কিটো আছে এইটো বক্স আছে ন তো এইটোৱে আমি এইটো বক্সত হুমাম এইটো বক্সত হুমাবলে আকৌ আমি সুতাডালৰ তলেৰে যাব লাগিব না সো সুতাডালৰ তলেৰে হুমালো আমি আৰু হুমাৰ পিছত কোনফালেৰে উলাব লাগে ইয়াৰ কোনটো সাইড এইটো বাওফাল এইটো হোফাল তো বাওফালেৰে উলাম সো বাওফালেৰে উলাব হলে আপোনালোকে যিখন হাতেৰে কৰি আছে ধৰি লওক সৌ হাতেৰে কৰি আছে তেতিয়া আপোনাৰ সৌফালটো সৌফাল হ'ব মানে সৌ হাতখন এইফালে সৌফাল হ'ব এইটো বাওফাল হ'ব সো এইফালেৰে উলাই দিম উলাই আকৌ বাওফালে হয়নে কওকচোন উলাই এতিয়া আমি ইফালেৰে উলালো ন উলাই এইটো বাওফাল এইটো সৌফাল তো ইয়া চাওক এতিয়া এইফালেৰে হুমাম এইটো বক্সত হুমাম এইটো বক্স কমপ্লিট হোৱা নাই ন এই তিনটা আছে আমাৰ সো এইটোৰে ইফালেৰে হুমাই দিব বক্সটোত হুমোৱাৰ লগে লগে কোনফালেৰে উলাব লাগিব লেফট সাইড দি ন বাওফালেৰে সো এই বাওফালেৰে উলাবলে এইটো ঘৰ বাওফালেৰে উলাই দিলো এতিয়া ইয়াৰ এইটো লেফট সাইড এইটো ৰাইট সাইড সো লেফট সাইডত হয়নে এইফালে সো এইফালে আমি আকৌ হুমাম বক্সটোত সো বক্সটোত হুমাবলে
বক্সত সোমাবলৈ সদায় ফাৰ্ষ্ট সূতাডালৰ তলফালেৰে যাব লাগে গ'লো তলফালেৰে এতিয়া বক্সটো সোমাই ওলাবলৈ সদায় লেফট সাইড সো এইটো আমাৰ লেফট সাইড সো এইটোৰে ওলাই দিলো লেফট সাইড দি ওলাই আকৌ আমি এই বক্সটো কমপ্লিট হোৱা নাই দেখিছেনে সো লেফট সাইড দি ওলাই এইটোৰ লেফট সাইড কোনটো এইটো সো এইফালেৰে আকৌ আমি ঘৰটো সোমাম এতিয়া আকৌ দেখিছেনে এডাল দুডাল তিনডাল চাৰিডাল আছে তো ফাৰ্ষ্ট ডালৰ ওপৰেৰে আৰু এই থাৰ্ড ডালৰো সৰি ফাৰ্ষ্ট ডালৰ তলেৰে সেকেন্ড ডালৰ ওপৰেৰে থাৰ্ড ডালৰ তলেৰে হৈ গ'ল এইটো কমপ্লিট হৈ গ'ল এতিয়া একচুয়ালি ইয়াত আপোনালোকে মানে ফুলটো মই বহুত ডাঙৰকৈ আঁকাৰ কাৰণে এইটো ঘৰটো ভাল লগা নাই বেছি মই ৰ'ব আকৌ আৰু এটা কৰিছিলোঁ আপোনালোকক দেখাই দিওঁ এয়া এইটো চাওকচোন এইটো কি ধুনীয়া লাগিছে এইটো সৰুকৈ কৰিছোঁ মানে মই সো সৰুকৈ কৰাই আপোনালোকক বহুত মানে সৰুকৈ কৰিলে ধুনীয়া লাগিব এইটো মই আপোনালোকক বুজাই দিবৰ কাৰণে বহুত ডাঙৰকৈ কৰিছোঁ তো বহুত মানে দেখিবলৈ বেয়া হৈছে এইটো এতিয়া ওলালো ন আমি ওলাই এতিয়া আমি আকৌ মাজৰ বক্সটোত যাব লাগিব তো মাজৰ বক্স বা ওলাই এইফালেৰে ওলাইছো ন ওলাই বাওফালে সোমাব লাগিব সো এইটো বাওফালেৰে সোমালো এইফালেৰে ওলাই আকৌ বাওফালে সোমাব লাগিব ন এইটো বাওফাল আমাৰ সো বাওফালে চাওকচোন এইটো বক্সত সোমাবলৈ সদায় তলফালেৰে ফাৰ্ষ্ট সূতাডালৰ তলফালেৰে সোমালো বক্স এটাত সোমাই কোনফালে ওলাব লাগে বাওফালে তো এইটোৰে ওলাই দিলো সো ইয়াৰ বাওফালেটো এইফালেৰে এতিয়া আমি সোমাই বাওফালেটো লেফট সাইড এটো সো এইটোৰে আমি ওলাম তাৰ পিছত ইয়াৰ লেফট সাইড এইটো সো এইটোৰে আমি আকৌ সোমাই লেফট সাইড কোনটো এইটো সো এইটোৰে আমি ওলাই দিম তাৰ পিছত সো এতিয়া লেফট সাইড এইটো ৰাইট সাইড এইটো তো লেফট সাইডটোৰে আমি সোমাম সো এইফালে ইয়াত আকৌ চাৰিডাল আছে দেখিছেনে এইটো কমপ্লিট হ'লে মানে ইয়াত চাৰিডাল সূতা পাব আপোনালোকে এইটো কমপ্লিট হ'ব হৈছে মানে এইটো বক্স কমপ্লিট হ'ব এতিয়া তো ফাৰ্ষ্ট ডালৰ সদায় তলফালেৰে সেকেন্ড ডালৰ ওপৰে থাৰ্ড ডালৰ আকৌ তলফালেৰে দেখিছেনে এইটো ফাৰ্ষ্ট ডালৰ ওপৰ ফালেৰে সোমাইছো আমি থাৰ্ড ডালৰ তলফালেৰে হৈ গ'ল ইয়াৰ লেফট সাইড এইটো সো এইটো সোমাম ইয়াত চাৰিডাল দেখিছে এতিয়া চাৰিডালৰ ফাৰ্ষ্ট ডালৰ ওপৰেৰে আৰু থাৰ্ড ডালৰ ওপৰেৰে হৈ গ'ল ওলালো এতিয়া আকৌ এইটো বক্স কমপ্লিট হোৱা নাই তো এইটো বক্সত সোমাব লাগিব সোমাবলৈ সদায় এইটো লেফট সাইড ন লেফট সাইডে সোমাম আমি সো এইটো বাওফালে সোমাবলৈ সদায় ফাৰ্ষ্ট ডালৰ তলফালেৰে আৰু ওলাবলৈ সদায় এইডাল এইটো লেফট সাইড তো এইটো অলমোস্ট কমপ্লিট হৈছে এতিয়া আকৌ বাওফালেৰে আমি সোমাব ওলাইছো সো ইয়াত চাৰিডাল আছে সো ফাৰ্ষ্ট ডালৰ ওপৰেৰে আৰু থাৰ্ড ডালৰ ওপৰেৰে আৰু এইটো কমপ্লিট যদি মোৰ ভিডিওটো ভাল লাগিলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এই গোটেই কাপোৰযোৰ মই এইটো ষ্টিচ দিয়ে কৰিছোঁ বাছ অকণমান ইয়াতকৈ সৰুকৈ আঁকিছোঁ সেইকাৰণে ডিজাইনটো মানে ভালকৈ ফুটি উঠিছে আৰু আপোনালোকে যদি চাব পাৰে মই এই কাপোৰযোৰত কেনেকৈ ডিজাইনটো আঁকিছোঁ তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'টোত মই দি দিম বাই বাই জয় আই অসম আজিলৈ